Good morning guys. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱা চাহ বনাই মই মোৰ নতুন ভিডিওটো আৰম্ভ কৰিলো। চাহ বনাই উঠিলো উঠি এতিয়া খাবলৈ ৰেডি হৈছো। ইয়া ব্ৰেড মানে অলপ ইউনিক কে আজি ব্ৰেডটো বনাইছো মই এনেকে ধুনিয়াকে আৰু ইয়া চাহ লৈছো। এতিয়া আমি গুটেইবোৰে খাম আৰু তো চাহ পানী খাই মেলি হৈ অকনমান কাম বন কৰি এতিয়া ভাত ৰান্ধিবলৈ বুলি আহিছো। এয়া মাছ ভাজিছো ইয়াতে মাছ ফ্ৰাই হৈছে অলপ বাকি আছে তো আহকচোন চাও আজি কি বনাও। মোৰ মাছ ভাজি হৈ গল হৈ পিনে মাছ ভাজা কেৰাহীখনতে মই এতিয়া মাছৰ তৰকাৰী বনাম বুলি ওলাইছো। এ পাঁচফোৰণ দিছো। আজি বিশেষ এনেকে মই ৰেচিপি দিয়া নাই কাৰণ সকলোৱে ঘৰত বনাই আৰু বিলাহী মই আজি সিম্পল ভাৱে বনাম। পাঁচফোৰণ আৰু জলকীয়া দিছো আৰু বিশেষ একো নিদিও। তৰকাৰীখনত সিম্পল টাইপত বনাম কাৰণ বিলাহী তৰকাৰীত পিয়াজ বা আদা নহৰু এইবোৰ দিলে ভাল নেদেখি তো টেঙাৰেই খাম যিহেতু। তো এয়া মই পাঁচফোৰণ আৰু জলকীয়াখিনি দি বিলাহীখিনি দি দিলোঁ। এয়া মোৰ বিলাহীখিনি দিলোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুসাৰে নিমখ আৰু হালধিখিনি দিম। হালধিও মই বিশেষ এনেকৈ বেছি ব্যৱহাৰ কৰা নাই, অলপে দিছোঁ আৰু নিমখটো সোৱাদ অনুসাৰে দিছোঁ আৰু পিছত লগাইলে অলপমান দিব পৰা যাব আকৌ। তো বিশেষ এনেকৈ একো নাই, চিম্পলকৈ বনাইছোঁ আজি। এয়া মই 5 মিনিট পিছত ঢাকনিখন গুচুৱাই লাৰিলোঁ। প্ৰায় ভাজা হৈছেই আৰু বিলাহীৰ কেঁচা গোন্ধটোও গৈছে। তো আজি মই কৈছোঁ আপোনালোকক আজি মই বিশেষ এনেকুৱা ৰেচিপি দিয়া নাই, জাষ্ট এনেই দেখুৱাইছোঁ। তো এতিয়া মই ইয়াতে পানী এড কৰিম অলপ অলপকৈ। আপোনালোকে জানেই মই পানী অলপ অলপকৈ এড কৰোঁ। তো পানীটো মই ঠাণ্ডা পানীয়ে দিছোঁ, গৰম পানী দিয়া নাই। তো এনেকৈ অলপ অলপকৈ পানী এড কৰিম মই। এতিয়া অলপকৈ পানী দিলোঁ। এইখিনি অলপ অলপ পানীখিনি ফুল যোৱাৰ পিছত মই আৰু অলপ অলপকৈ এড কৰিম। এইবোৰ আপোনালোকে দেখিবলৈ পাইছে পানীখিনি ফু গৈছে। তো মই এতিয়া ইয়াতে তৰকাৰীৰ কাৰণে পানী এড কৰিম সোৱাদ অনুসাৰে আমাক কিমানখিনি লাগে। বিলাহী তৰকাৰী সাধাৰণতে আলু কচু এইবোৰ দি খাই ভাল লাগে, কিন্তু আজি আলু কচু দিয়া নাই, জাষ্ট চিম্পলভাৱে বনাইছোঁ কাৰণ আমাৰ ঘৰত আলুটো নচলে। মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছোঁৱে। তো সেনেকৈ চিম্পলকৈ বনাইছোঁ বিলাহী তৰকাৰী। এয়া দেখিবলৈ পাইছে মই পানী দিছোঁ। এতিয়া তৰকাৰীখন ঢাকনি মাৰি থৈ দিম। উতল অহাৰ পিছত মাছখিনি দিম। মোৰ তৰকাৰী উতল আহিছে তো মই ইয়াতে এতিয়া মাছ দিলোঁ। এয়া মোৰ বিলাহী তৰকাৰী হৈ গ'ল। তো এতিয়া মই কেৰাহী উঠাইছোঁ ইয়াতে আকৌ কিবা বনাওঁ বুলি। তো কেৰাহীখন গৰম হ'ল তো মই ইয়াতে অকণমান পিঁয়াজ দিছোঁ কাৰণ মই পিঁয়াজখিনি আদা নহৰু পেষ্ট কৰোঁতেও দিছিলোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। তো মাছৰ মূৰ দুটা আছিলে, ভাবিছোঁ মাছৰ মূৰ দুটাৰে ঘণ্টা বনাম বুলি, মুড়ি ঘণ্টা বুলি কয়। ৰেডি কৰিছোঁ। এয়া জলকীয়া আদা নহৰু অকণমান আৰু পিঁয়াজ এটা দিছোঁ, পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া এটা পিঁয়াজ ভাজি দিছোঁ আৰু দালি ভিজাইছোঁ। আচলতে মুগৰ দালিৰে বনাই। মই ইয়াতে মুগৰ দালি মানে অকলে নাই, মচুৰ দালি আছে মিক্স হয় কাৰণ আমি মুগ মচুৰটো মিক্স খাওঁতো। তো এইটো থাকি গ'ল। তো এই ঘণ্টা বনাব ৰেডি হৈছোঁ। মছলাখিনি এইখিনি মই তেতিয়া দিছিলোঁ। ইয়াতে মই হালধি আৰু নিমখখিনি দিলোঁ। এতিয়া মই ইয়াতে দালিখিনি এড কৰিম। আজি চিম্পলভাৱে দেখুৱাইছোঁ, আজি বিশেষ ৰেচিপি মই দিয়া নাই। আজি মোৰ সেনেকৈ মনটোও ভাল লাগি থকা নাই। আজি বহুদিন ভিডিঅ' বনোৱা নাই, ভাবিলোঁ আজি এনেকৈ এটা কিবা এটি বনাই দিওঁ বুলি। তো মই ইয়াতে এতিয়া দালিখিনি এড কৰিছোঁ। মই দালিখিনি বিশেষকৈ একো কৰা নাই, জাষ্ট অলপ মছলাখিনিৰ লগত ভাজি ল'ম। ভাজি লৈ মই ইয়াতে পানী এড কৰিম, কিন্তু এতিয়া পানী এড নকৰোঁ, অকণমান ভাজিম যেন মানে দালিৰ গোন্ধটো যায়। এয়া মোৰ দালিখিনি প্ৰায় ভাজা হৈছে। মই এতিয়া ইয়াতে পানী এড কৰিম অলপ অলপকৈ।
আৰু মাছৰ মূৰকেইটা দিব আছে তো মই দিয়া নাই, এইটো দিম বাৰু। অকণমান দালিখিনি ভাজি লওঁ বুলি দিয়া নাই। তো এতিয়া দালিখিনি অকণমান পানী এড কৰিলোঁ মই ইয়াতে। আজি মই বিশেষ ৰেচিপি নহয়, এনেই জাষ্ট ভিডিঅ' বনাব মন গ'ল আৰু বনালোঁ। তো চাই থাকক আপোনালোকে। এয়া মই দালিখিনিত পানী এড কৰিছোঁ অকণমান। এতিয়া এইখিনি প্ৰায় সিজাব হৈছে। তো মই এতিয়া ইয়াতে আৰু অকণমান পানী এড কৰিম, কাৰণ দালিখিনি সিজিব লাগিব। আৰু মাছৰ মূৰকেইটাও মই ইয়াতে দিয়া নাই, দিম আৰু। তো এই পানী দি দিলোঁ মই, হৈ যাব পানী। এইখিনি পানীত সিজি যাব ধুনীয়াকৈ। ল' ফ্লেমত বনাইছোঁ, বেছি হাই ফ্লেম দিয়া নাই। তো আজি মই বিশেষকৈ ৰেচিপি লৈ অহা নাই, কৈছোঁ আপোনালোকক চিম্পলকৈ ঘৰত যি খাওঁ আৰু দিলোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, কৈ থাকে মোক এখেতে যে ভিডিঅ' কিয় নবনোৱা, এনেকৈ হ'লে ইউটিউব চেনেলটোতো বন্ধ হৈ যাব তোমাৰ। তো তাৰ কাৰণে আজি আৰু বনাবলৈ ওলাইছোঁ আৰু এইটো। তো আপোনালোকে চাই থাকক। তো মই ইয়াতে এতিয়া ঢাকনিখন লগাই দিলোঁ। মই ইয়াতে মাছৰ মূৰকেইটা এড কৰি দিছোঁ, এয়া দি ভাঙিও দিলোঁ একেবাৰে। দেখিবলৈ পাইছে দালিখিনিও সিজিছে। এতিয়া আৰু অকণমান এইখিনি পানীখিনি খেদাব লাগিব। তো দালিখিনিও অকণমান ভালকৈ হ'ব লাগিব। তো তাৰপিছত আমাৰ মাছৰ মুড়ি ঘণ্টা বনি ৰেডি হ'ব। তো আমি মুড়ি ঘণ্টা বুলি কওঁ। তো বহুতে এইটো জহা চাউলেৰে বনায়, জহা চিৰাৰে বনায়, নতুবা মুগৰ দালিৰে বনায়। কিন্তু মই এতিয়া মুগ মচুৰ মিক্স কৰিয়ে বনাইছোঁ, কাৰণ কৈছোঁ আমি মুগ মচুৰ খাওঁ। তো ঘৰত যি আছিল সেনেকৈয়ে মই বনালোঁ। খাই কিন্তু বেয়া নালাগে, মচুৰ দালিৰেও ভালেই লাগে। চাই দেখিবলৈ পাইছে। এতিয়া এইখিনি প্ৰায় ৰেডি হোৱা নাই, হ'ব আৰু ৰেডি। এয়া মোৰ মুড়ি ঘণ্টা হৈ ৰেডি। দেখিছেনে কি ধুনীয়াকৈ সৰু সৰুকৈ অকণকৈ উঠি আহি আছে। এওঁলোকে ভাত খাব বহিছে। এজনী পেহী, এখেতে। কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। আৰু ইয়াতে মা খাই আছে। মাক নেদেখাও দিয়ক, মাক দেখুৱাব পৰা অৱস্থাত নাই মাৰ কাঁহীখন। আৰু মই ইয়াতে লৈছোঁ। মই কাঁহৰ কাঁহীত খাই বেয়া পাওঁ, মই ইয়াতে ডিছতে খাওঁ। তেওঁলোকে খাইছে, তো মই ভাত খাব বহোঁ এতিয়া। ভাত পানী খাই হ'ল, খাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ বাহিৰত ওলাই আহিলোঁ। এই চাওক আমাৰ গৰুকেইজনীয়ে খেৰ খাই আছে এইফালে। গোহালিটো ইগন'ৰ কৰিব, কাৰণ গৰুটোৱে লেতেৰা কৰে। কাৰণ আমাৰ গৰু ঘৰতে ৰাখোঁ, পথাৰত সেনেকৈ দিয়া নহয়। আৰু এইফালে সৰুকেইজনী পেহীয়ে চাগে সিহঁতক ঘাঁহ খাব দিছে, তাত ঘাঁহ খাই আছে। এতিয়া আৰু বিশেষ একো নকওঁ। আৰু আজি দিনটো কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বিশেষ একো আজি কৰাই নহ'ল, আজি সেনেকৈয়ে দিনটো শেষ কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কমেণ্টটো কৰিব। আৰু মোক আগলৈ এনেকৈ মৰম দি আগবঢ়াই নি থাকিব। ধন্যবাদ।